ৰিজাল্টটো অলপ আগতে ওলাইছে আৰু মই ৰেংক 1 পাইছোঁ। ভেৰি হেপ্পী, মই খুবেই ছেটিছফাইড। কাৰেণ্টলি মই ছাৰ্ভিচতে আছোঁ। 2021 APSc মই ক্লিয়াৰ কৰিছিলোঁ আৰু মই ইনস্পেক্টৰ অফ টেক্সেছ পাইছিলোঁ আৰু কাৰেণ্টলি মই ধুবুৰীতে ছাৰ্ভ কৰি আছিলোঁ এজ ইনস্পেক্টৰ অফ টেক্সেছ। কেনেকুৱা লাগিছে প্ৰথম প্ৰতিক্ৰিয়া? খুব খুব ভাল লাগিছে। আই এম জাষ্ট ভেৰি হেপ্পী। মই এক্সপ্ৰেছ কৰিব পৰা নাই মোৰ হেপিনেছটো। পোনপ্ৰথমৰ ধুবুৰী জিলাৰ পৰা টপ ৰেংক APSc টপ পোৱা বুলি আমি খবৰ ওলাইছে, কিন্তু সেই সম্পৰ্কে আপুনি কি অনুভৱ কৰে, কি ক'ব? মই একচুৱেলি ইমেজিন কৰিব পৰা নাই তেনেকুৱা যে মানে ধুবুৰীৰ পৰা যে মই ফাৰ্ষ্ট ৰেংক 1 ওলাইছোঁ, বা মই এইটো প্ৰচেছ কৰিবই পৰা নাই। আই এম জাষ্ট প্ৰচেছিং যে এক্সাম আছিলে, এটা ক্লিয়াৰ হ'ল আৰু নেক্সট এক্সাম দিব নালাগে, সেইকাৰণে আৰু মই বেছি হেপ্পী একচুৱেলি। ক্ৰেডিট কাক দিব, মেইনলি ক্ৰেডিট কাক দিব? Mainly credit goes to family. It goes to my father, my mother, my husband. আপোনাৰ দেউতাৰ ফাদাৰৰ নাম? মোৰ ফাদাৰ কৰ্নেল শহীদুল ইছলাম। তেখেতে আৰ্মিত আছিলে। হি হেজ টেকেন ভলেণ্টাৰী ৰিটায়াৰমেণ্ট। কেনেকুৱা মানে আচল কথা, সকলোৱে কয় কোচিঙৰ কথা কয়, সকলোৱে কয় দিল্লী যাব লাগে, ভাল ভাল জেগাত, ডাঙৰ ডাঙৰ জেগাত যাব লাগে। আচলতে এই গোটেই কথাটোলৈ আপুনি কি ক'ব চামাৰাইজ কৰিব? সি টু ইচ ইটছ অ'ন। আপোনালোকে যদি পাৰে, ইফ ইট ইজ পচিবল ফৰ ইউ টু গ' টু দিল্লী বা এটা কোচিং ইনষ্টিটিউটত গৈ আপুনি যদি পঢ়িব পাৰে, দেন ৱেল এণ্ড গুড। বাট আপোনাৰ ইফ ফৰ ছাম ৰিজন যদি এইটো পচিবল নহয়, দেন ইট ইজ এবছলিউটলি পচিবল টু ক্লিয়াৰ দ্য এক্সাম বাই নট টেকিং কোচিং। আৰু সেইটো কাৰণে বহুত চিম্পল প্ৰচেছ আছে। আপোনালোকে চিলেবাছটো থাকে ৱেবছাইটত, প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যনছ এভেইলেবল আছে ৱেবছাইটত, ইউটিউবত ভিডিঅ'জ আছে আৰু ফ্ৰী মেটেৰিয়েল আছে ইণ্টাৰনেটত। চ' ইউ কেন টেক অল দিছ এণ্ড মেক ইয়ৰ অ'ন ষ্টাডি প্লেন, ৰেফাৰ টু টপৰ ভিডিঅ'জ। মই পাৰ্চনেলি এইটো কৰিছিলোঁ, এজ টু ৰেফাৰ টু টপৰ ভিডিঅ'জ, কেনেকৈ পঢ়িছিলে, কেনেকৈ আনচাৰ ৰাইটিংবোৰ কৰে, সেইবোৰ দেখিছোঁ আৰু সেইবোৰ প্ৰেক্টিছ কৰিছোঁ। কিমান ঘণ্টাকৈ প্ৰেক্টিছ কৰিব প্ৰয়োজন হয়? Actually, there is no right answer to that. আৰু because I was already working, so মানে ফিক্স টাইম নাছিলে। বাট আৰু মই ইমান কনচিষ্টেণ্টো নাছিলোঁ একচুৱেলি, টু বি ভেৰি অনেষ্ট। বাট মোৰ এটা আণ্ডাৰষ্টেণ্ডিং ডেভেলপ হৈ গৈছিলে লাহে লাহে। ত' ইন মাই মাইণ্ড আই ৱাজ ভেৰি ক্লিয়াৰ যে এটা কুৱেশ্যন যদি আহে মই কেনেকৈ এইটো টেকেল কৰিম। চ' আই থিংক দেট ৰিয়েলি হেল্প মি। হয়, নিশ্চয়কৈ অতি সুন্দৰকৈ তেওঁ কৈছে কথা। ভাতৃ হিচাপে কেনেকুৱা অনুভৱ? আজি আমি যথেষ্ট সুখী। আমাৰ ফেমিলিৰ আজি বেছিভাগ মানুহে আমাৰ নাই, অলপ বাহিৰত গৈছে কিবা কাৰণত। তো আমি যিখিনি মানুহ আছোঁ আৰু চবেই আমি ফোনত কথা বতৰা পাতিলোঁ, খবৰটো দিলোঁ চবকে। তো আমি বহুত সুখী, বহুত সুখী। মই একচুৱেলি আপোনালোকক ভাষাৰে মই বুজাব নোৱাৰা হৈছোঁ। আৰু আমি দেখিছোঁ সৰুৰে পৰা তাইৰ যিটো আগ্ৰহ আছিলে, তো সেই হিচাপে সপোনটো বাস্তৱায়িত হোৱাত আমি যথেষ্ট সুখী। প্ৰথম যেতিয়া খবৰটো শুনিছিলে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান, হয়, কেনেকুৱা অনুভৱ হৈছিল? একচুৱেলি আমি একেলগে বহি আছিলোঁ, কিবা বেলেগ এটা কথা পাতি আছিলোঁ। সেইটো টাইমত হঠাৎ তাই মানে দেখিবলৈ পাইছে মোবাইলত PDF-টো আৰু চিঞৰিছে আৰু মানে যে দাদা মানে বাপি ভাইয়া এনেকুৱা মানে হেৰি হ'ল। তেতিয়া আমি মানে উৎপ্ৰফুল্লিত হৈছোঁ আৰু চবকে খবৰ বতৰা দিলোঁ আৰু মানে। এতিয়া ঘৰৰ পৰিৱেশ কেনেকুৱা আপোনালোকে চাব পাৰি আছে, দেখিব পাৰি আছে। আৰু আচল কথাটো হ'ল আজি মানে আমাৰ ডাঙৰ এটা ফেমিলি হয়, বহুতেই নাই এতিয়ালৈ, চবেই মানে এতিয়া হুলস্থুল কৰি আহি আছে চাগে এতিয়া। ৰাছিকা ইছলামৰ যিটো সাফল্য, এই সাফল্যৰ আঁৰত আপোনাৰ ভূমিকা আৰু এই মুহূৰ্তত কি ক'ব? মোৰ তেনেকৈ ভূমিকা বুলি একচুৱেলি আই থিংক যিকোনো এক্সপিৰিয়েণ্টে যেতিয়া ছিলেকশ্যন হয়, আই থিংক ইট ইজ 100%, ইফ নট 100%, বাট এটলিষ্ট 95% ক্ৰেডিট এই এক্সপিৰিয়েণ্টে ডিজাৰ্ভ কৰে। বিকজ আমি গাইড কৰিব পাৰোঁ বা এজ এনিবডি, কোচিং ইনষ্টিটিউটে হওক বা টিচাৰ্ছে হওক, ফ্ৰেণ্ডে হওক, আমি গাইড কৰিব পাৰোঁ। বাট সেই গাইডেন্সটো এবজৰ্ভ কৰা আৰু নিজে এফৰ্ট দিয়া, সেইটো কমপ্লিটলি সেই এক্সপিৰিয়েণ্টৰ ওপৰতে হয়। তো তাই টপ কৰিছে, এণ্ড আই থিংক অল ক্ৰেডিট গ'জ টু হাৰ।
আচলতে এইটো ভাবিছিলে নেকি কেতিয়াবা তেওঁ যিটো ফলাফল হ'ব এইটো শীৰ্ষত তেওঁ স্থান পাব? তাই যেতিয়া এনচাৰ ৰাইটিং কৰিছিলে মই এনচাৰবিলাক চাই যিহেতু মই নিজে চিভিল ছাৰ্ভিচ জইন কৰাৰ আগত মই ভিজন IASত ফেকাল্টি আছিলোঁ চ' বহুত আগত ষ্টুডেণ্টক তেখেতক এটা প্ৰশ্ন সুধিছিলোঁ, তেখেতে টোটেল ক্ৰেডিটটো আপোনাক দিছে যে কোচিং নোহোৱাকৈ আপোনাৰ যিটো পৰামৰ্শ সেই পৰামৰ্শ মই অলপ গাইডেঞ্চে কৰিছোঁ, মানে এনচাৰ ৰাইটিঙত অলপ সহায় কৰিছোঁ, বাট আই থিংক সেইটো মই অলপ আগত যেনেকৈ ক'লোঁ যে কিবা এটা ছাজেশ্যন দিয়া আৰু এই ছাজেশ্যনটো এবজৰ্ভ কৰা দুটা ডিফাৰেণ্ট বস্তু হয়। আপুনি আজিকালি আমাৰ ইনফৰ্মেশ্যন ইউটিউবত বহুত আছে, চ' মই বেছি এক্সট্ৰা অৰ্ডিনাৰী তেনেকৈ একো কোৱা নাই, বাট যি টিপছ দিছিলোঁ সেইবোৰ তাই এবজৰ্ভ কৰিছে, প্ৰেক্টিছ কৰিছে, হাৰ্ডৱৰ্ক কৰিছে, এনচাৰ্ছ লিখিছে, তো সেইটোৰ কাৰণে আজি এই ফলটো পাইছে। চ' আই থিংক অল ক্ৰেডিট গ'জ টু হাৰ। আজি যথেষ্ট সুখী। হয় হয়।